পাই কোৰ টিমে এনেকুৱা কিছুমান ৰিপৰ্ট পাইছে য'ত স্কেমাৰ আৰু কিছুমান ৱেবছাইটে পায়োনিয়াৰসকলৰ পৰা ৱালেট পাছৱৰ্ড বিচাৰিছে বা প্ৰাইভেট কি বিচাৰিছে। গতিকে সকলোকে সাৱধান কৰি দিয়া হৈছে পাই কোৰ টিমৰ ফালৰ পৰা যাতে কোনো ধৰণৰ থাৰ্ড পাৰ্টি এপছত আপোনালোকৰ পাই ৱালেট পাছৱৰ্ড বা পাছ ফেচ বা প্ৰাইভেট কি কেতিয়াও নিদিব। এনেকুৱা ধৰণৰ কিছুমান সতৰ্কতামূলক ভিডিঅ' তথা সজাগতামূলক ভিডিঅ' লৈ আজি আৰম্ভ কৰিবলৈ লৈছোঁ নতুন এটা ভিডিঅ'। সম্পূৰ্ণ ভিডিঅ'টি চাব। পাই মেইননেট মাইগ্ৰেশ্যন সম্পৰ্কীয় এটা নতুন আপডেট আহিছে য'ত আপোনাৰ ৰিৱাৰ্ড হিচাপে যিখিনি কইন মেইননেট মাইগ্ৰেট হৈ আছে তাৰ সংখ্যাটো দিনক দিনে ইনক্ৰিজ হৈছে। আজিৰ দিনটোলৈকে মেইননেটত মাইগ্ৰেট হোৱা কইনৰ সংখ্যা হৈছে 922 মিলিয়ন আৰু লকআপ হৈ আছে, ইয়াৰ ভিতৰত লকআপ হৈ আছে 721 মিলিয়ন। পাৰ্চেণ্টেজ হিচাপে চাবলৈ গ'লে দেখা যায় যে প্ৰায় 21% কইনহে বৰ্তমান মেইননেটত ফ্ৰী হৈ আছে, বাকীখিনি 79% কইন লকআপ হৈ আছে। গতিকে বহুতে ভবাৰ দৰে চাৰ্কুলেটিং ছাপ্লাইত কইনৰ সংখ্যা যথেষ্ট নাথাকে। ন্যূনতম সংখ্যক কইনৰ সংখ্যা থকাৰ কাৰণে ইয়াৰ ছাপ্লাইটো যথেষ্ট পৰিমাণে কমি যাব লকিং পিৰিয়ডৰ সময়ত, যাৰ ফলত ইয়াৰ মূল্যটো অধিক হোৱাৰ সম্ভাৱনাই দেখা দিছে, যিটো মই আগৰ ভিডিঅ'টো কৈ আহিছোঁ। ভিয়েটনামৰ পায়োনিয়াৰসকলে পাই নেটৱৰ্কৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে। এইখন এনে এখন দোকান য'ত পাই নেটৱৰ্কৰ আদান প্ৰদান বিনিময়ত বস্তু কিনা বেচা কৰা হ'ব, যাক সাজু কৰি তোলা হৈছে। ভিয়েটনামৰ নগৰৰ মাজমজিয়া হানৈত অৱস্থিত এখন হোটেলে পাই নেটৱৰ্ক গ্ৰহণ কৰি গ্ৰাহকক সেৱা শুশ্ৰূষা কৰিবলৈ আগবাঢ়িছে। তাৰে এখন ফটো ইয়াত দিছোঁ। ভিয়েটনামবাসী যথেষ্ট পৰিমাণে পাই নেটৱৰ্কৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে। ভিয়েটনামৰ দৰে কোৰিয়ান পায়োনিয়াৰসকলেও পিছ পৰি থকা নাই, তেওঁলোকেও বিভিন্ন ক্ষেত্ৰত পাই নেটৱৰ্ক গ্ৰহণ কৰিবলৈ ইতিমধ্যে আগবাঢ়িছে। দুটা মাইনিং স্পীড দেখাইছোঁ, দুয়োটা স্পীড আপোনালোকে চাওকচোন। এটা আছে 2.93 পাই পাৰ আৱাৰ, য'ত 664 পায়োনিয়াৰ ভিতৰত 101 পায়োনিয়াৰ এক্টিভ হৈ আছে আৰু সেই একেই 664 পায়োনিয়াৰ ভিতৰত 101 পায়োনিয়াৰ এক্টিভ হৈ আছে, কিন্তু তাত মাইনিং স্পীড পাইছে 3.30 পাই পাৰ আৱাৰ। এই ডিফাৰেঞ্চটো কিয় আহিছে আপোনালোকে গম পাইছেনে? পাই যিটো ব্ৰাউজাৰ, সেই ব্ৰাউজাৰত থকা আপোনাৰ অপশ্যনখিনি, যিখিনি পাই ৱালেট, ব্ৰেইনষ্টৰ্ম পাই, KYC পাই, এই যে যিখিনি অপশ্যন আছিলে সেই অপশ্যনখিনি যদি আমি মাজে মাজে ব্যৱহাৰ কৰি থাকোঁ, বিশেষকৈ আমাৰ পাই বাৰ্টাৰমল, পাই হাব, য'ত মই আগত ভিডিঅ'বিলাকত দেখাইছিলোঁ, সেইবিলাক যদি এনেই খুলি চাই থাকোঁ মাজে সময়ে, তেতিয়া আপোনালোকৰ যিটো মাইনিং স্পীড, সেই মাইনিং স্পীডটো অকণমান বুষ্ট পায় আৰু সেই বুষ্ট যিটো দিয়ে সেইটো ইয়াত ডিছপ্লে হয়। একেখিনি মানুহে মাইনিং কৰি থাকোঁতে দুটা মাইনিং স্পীড বেলেগ দেখাইছে, কাৰণ প্ৰথমটোত যিটো ৰিৱাৰ্ড, সেই ৰিৱাৰ্ডটো এড হোৱা নাই পাই ব্ৰাউজাৰটো ব্যৱহাৰ কৰাৰ কাৰণে, আৰু দ্বিতীয়টোত ৰিৱাৰ্ডটো এড হৈছে। গতিকে আপোনালোকেও মাজে সময়ে পাই ব্ৰাউজাৰ এপছটো খুলি পেলাই অলপমান ৰিৱাৰ্ড সংগ্ৰহ কৰি ল'ব পাৰে। আপোনালোকৰ যিটো মাইনিং স্পীড সেইটো অলপ বৃদ্ধি কৰাই ল'ব পাৰে। এতিয়ালৈকে মই যিমানবিলাক ট্ৰেনজেকশ্যনৰ কথা ক'লোঁ, সেই গোটেইবিলাক ট্ৰেনজেকশ্যনতে পাই মূল্য ধৰা হৈছে $3,14,000। Okay, I'll proceed mine here. This is it. And this is the price. This is it. ভিডিঅ'টোত এজন আফ্ৰিকান বিজনেছমেনে এটা পিজ্জা চেল কৰিছে আন এজন পায়োনিয়াৰক। এই পিজ্জাটোৰ মূল্য লৈছে 0.0000344 পাই। এইটো এটা ভাল উদাহৰণ য'ত পাই কইনৰ মূল্য শুদ্ধ ৰূপত নিৰ্ধাৰিত কৰিবলৈ চেষ্টা কৰিছে, যাতে ই বিটকইনৰ দৰে প্ৰথম আৰম্ভণিৰ বিটকইনৰ দৰে একেবাৰে সস্তীয়া নহয়। নাইজেৰিয়াৰ বানানা আইলেণ্ডত অনলাইন পাই বিনিময়ত অনলাইন বস্তু ডেলিভাৰ কৰা হৈছে। তাৰ দুখনমান ফটো ইয়াত দি দিছোঁ, য'ত আপোনাৰ এটা পাই মূল্য ধৰা হৈছে $3,14,159। অনলাইন বস্তুৰ অৰ্ডাৰ আৰু তাৰ ৰিচিপ্ট আপোনালোকক দেখাইছোঁ। বৰ্তমানলৈকে যিমানবিলাক ভিডিঅ' আৰু ফটো শ্বেয়াৰ কৰিছোঁ বা নিউজ শ্বেয়াৰ কৰিছোঁ, প্ৰত্যেকতে দেখা গৈছে যে পাইক $3,14,000 হিচাপত ট্ৰেনজেকশ্যন হৈ আছে। গতিকে আমিও আশা কৰিব পাৰোঁ যে পাই আমি ভবাৰ দৰে বৰ সৰু সুৰা মূল্য নহয়, ভাল এটা মূল্য হ'ব যি আমাক আৰ্থিকভাৱে সচল কৰি যাব। কিন্তু এই ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব। ইতিমধ্যে হেকাৰে বহুত জাল পেলাইছে। মই আগতে ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ যে পাই কোৰ টিমে এনেকুৱা বহুতো ৰিপৰ্ট পাইছে য'ত পাই ৱালেটৰ পাছ ফেচ বিচাৰি বা পাছৱৰ্ড বিচাৰি বা প্ৰাইভেট কি বিচাৰি পেলাই থাৰ্ড পাৰ্টি কিছুমান উঠি পৰি লাগিছে। তেনে এটা ঘটনা ইতিমধ্যে হৈ গৈছে। সেই ঘটনাটো মই আপোনালোকক দেখাই দিছোঁ এখন ছবি দি পেলাই। এজন মানুহে এটা টুইট কৰিছে
য'ত তেখেতে কৈছে মাই পাই ৱালেট হেকড এণ্ড দে টু কল মাই পাই কইনছ এণ্ড চেণ্ড টু দিছ ৱালেট টুডে আই হোপ ছম ওৱান হেল্প মি 1368 পাই মানে 1368টা পাই ৱালেটৰ পৰা কোনোবাই বেলেগ এটা ৱালেটলৈ ট্ৰেন্সফাৰ কৰি দিছে। এইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া আপোনাৰ ৱালেটৰ পাছফেজ কোনোবাই জানিব। আপোনাৰ ৱালেটৰ পাছফেজ নজনাকৈ আপোনাৰ ৱালেটৰ পৰা বেলেগৰ ৱালেটলৈ কেতিয়াও পাই ট্ৰেন্সফাৰ কৰিব নোৱাৰে। সেয়েহে আপোনালোকে নিজৰ ৱালেটৰ এড্ৰেছ প্ৰাইভেট কি বা পাছফেজ কেতিয়াও কাকো নিদিব। সেইটো এনেকুৱা এটা বস্তু, প্ৰাইভেট কিটো বা পাছফেজটো এনেকুৱা এটা বস্তু যিটো কেৱল আপোনাৰ হাততহে থাকিব লাগে। কোনোবা দ্বিতীয়জনে গম পালেই হয়তো আপোনাৰ সকলোবিলাক কইন লৈ উধাও হ'ব পাৰে। আৰু যেতিয়া আপোনাৰ কইন গুচি যাব সেই কইনখিনি উদ্ধাৰ কৰা পুনৰ ঘূৰাই পোৱাৰ ক্ষেত্ৰত ক'ৰ টিম বা কোনেও আপোনাক কোনো ধৰণৰ সহায় কৰিব নোৱাৰিব। গতিকে সাৱধান হ'ব, সাৱধান হৈ আগবাঢ়ক, কাৰণ পাই মূল্য ইতিমধ্যে যথেষ্ট হ'বলৈ আগবাঢ়ি গৈছে, যাৰ ফলত হেকাৰে কিছুমান জাল পেলাইছে থাৰ্ড পাৰ্টি এপছৰ যোগেদি। গতিকে পাই নিজৰ এপছটোৰ বাদে বেলেগ ক'তো আপোনালোকে পাছফেজ বা প্ৰাইভেট কি ব্যৱহাৰ নকৰিব, আৰু প্ৰাইভেট কি বা পাছফেজটো কোনো কাৰণত কাৰো লগত শ্বেয়াৰ নকৰিব। যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেতিয়া ইউটিউবটো খুলিব আৰু ওপৰত চাৰ্চ কৰিব আছামিজ পাইনিয়াৰ খোলাৰ লগে লগে আপোনালোকে এই চেনেলটো দেখা পাব। চেনেলটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত এটা বটন দেখা পাব ছাবস্ক্ৰাইব, ইয়াত ক্লিক কৰিব। ক্লিক কৰি এই কাষত থকা ঘণ্টাটো দবাই দিব। দবাই দি পেলাই ইয়াত অল অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়া আপোনালোকে মই যিবিলাক ভিডিঅ' দিওঁ লগে লগে নটিফিকেশ্যন পাব।